सिमेन्ट सापरिनि ट्रेन स्टेशननि साखाथियाव सासे लाइमोननि गोथै सह बोखांदों। धेमाजि जिल्लानि सिमेन्ट सापरिनि सिङाव मासकुवा गामिनि बिफा फबन गगैनि फिसाज्ला 19 बोसोर बैसोनि पलब गगैनि गोथै सह दिनै फुंनि 5 रिंगायाव सिमेन्ट सापरिनि ट्रेन स्टेशननि साखाथियाव बोखांनो मोन्दों। बिमा बिफाया फोरमायनाय बादिब्ला मैया सानजौफुनि 2 रिंगानिफ्रायनो सोरबा लेंहरबाय थानायनि जाउनाव न'निफ्राय ओंखारलांनायनि उननिफ्राय पलब गगैया न'सिम फैफिनाखैमोन। हरखाबै पलब गगैनि गोथै सह बोखांनो मोननाय जाथाया न'खरजों लोगोसे ओनसोल नाङैनो सोमोनांनाय थासारि सोमजिहोदों। लोगोसे पलब गगैखौ सोर मा जाहोननि थाखाय बुथारदों ना हारसिंनो जिउ फोजोबना लादों बेनि सोमोन्दै दासिमबो जेबो मिन्थिनो मोननाय जायाखै। এই দোকানখনত থাকে তালৈ যাওঁ বুলি স্কুটি লৈ কিনে ওলাই আহিলে। ওলাই অহাৰ পাছত কি হ'ল কি নহ'লে আমি নাজানো। তাৰপৰা 10টা 11টামান বজাত মানে মানুহজনলৈ সি ফোন কৰিছে বোলে, মই আহি পালোহি বুলি কৈছে আৰু। তাৰপৰা আহি পালোহি বুলি কোৱাৰ পিছত তাৰপিছৰ পৰা মোবাইলটো ছুইচ অফ আমিতো একো নাজানো। এতিয়া আহি আমি দেখিছোঁ কি স্কুটিখন মানে আধা কিলোমিটাৰ দূৰত স্কুটিখন আছে, মানুহটো গৈ শুই আছে একদম আমাৰ ৰেল ব্ৰিজৰ এই সমীপত একেবাৰে সন্মুখত, মানে ৰাতি ট্ৰেইন আহিলেও কাটি থৈ যাব আৰু তেনেকুৱা ষ্টাইলত মানে শুই আছে। সেই তাৰপিছতো আমি কিন্তু নাজানো, সি গৈ পালেগৈ যেতিয়া পালেগৈ। মোৰ দাদা লোৱা হয় পল্লৱ গগৈ। তাৰপিছত আমি চাইছোঁ কি সি গৈ পালে যেতিয়া পালেগৈ, তাৰপিছত আমাৰ খবৰ নাই। তেতিয়া ৰাতিপুৱা ষ্টেটাছ এটা কোনোবাই দিছিলে, দিওঁতে এই আমাৰ টাইম ছাত্ৰ সন্থা চিমেন্ট চাপৰি আঞ্চলিকৰ এই সম্পাদক ৰমা বৰগোহাঁই আমি মানে আহি এই আমাৰ চাউৰেনটো আমি চফা কৰি আছিলোঁ। চফা কৰোঁতে ৰমাই দেখাইছে মানে যেতিয়া চিনি পাওঁ নেকি, তেতিয়া মই গম পাই এইটো আমি ভতিজাটো। তেতিয়াই দৌৰিকৈ আমি আৰু গুচি আহিলোঁ। ক'ত বুলি কৈছে, তেতিয়া এইডোখৰত মানে সুধোঁতে এই ৰেল ব্ৰিজত বুলি কৈছে। তাৰপৰা আহি আমি দেখিছোঁ তেতিয়ালৈকে মানে অলৰেডি মানে এইটো হেৰি ৰেলৱে পুলিচে অকণমান ছাইডত অঁতৰাই থৈছে আৰু ডেড বডিটো। মোৰ তেনেকৈ নাই, কোনোবাই এনেকৈ ধৰক ৰাতিলৈকে যেতিয়া আছে, ইমান ৰাতি যদি হৈছে তেতিয়াহ'লে ট্ৰেইনটো ইণ্টাৰচিটি পাছ হোৱাৰ পিছতহে তাত পেলাই থৈছে। সেইটো কাৰণে ডাউট হৈছে কি তাৰ মানে লগৰীয়াবিলাক যিবিলাকৰ লগত ঘূৰি ফুৰে এইবিলাকৰ কিবা এটা হ'ব নেকি। মানে এইটো নাই, গাতটো একো আঘাত নাই, খালি এই ভৰিকেইটা ভৰি বুঢ়া আঙুলিত অলপ মানে এই ছালটো এৰি যোৱা এনেকুৱা দাগ আছে, অলপমান তেজ ওলাই আছে, আঘাত নাই। 2টা বজাতে দিনত 2টা বজাতে ওলাই আহে কালি। তাৰপিছত আৰু একো আমি গম নাপাওঁ। আৰু ৰাতি 10টা 11টামান বজাত মানে মানুহজনী সি ফোন কৰিছে, মই আহি পালোহি বুলি তেতিয়াহে কৈছে। মানে ক'ত আছিলে কি কৈছিলে সেইটো আমি নাজানো। সেই 12টা বজাত মানুহজনীয়ে ফোন কৰিছিলে বোলে, তেতিয়া ছুইচ অফ হৈ আছে। নহয়, তাৰপিছত ফোন কৰিছিলে, ফোন কৰোঁতে এতিয়া মানুহজনে মোক কোৱা মতে ৰাতি 12টা বজাত ফোন কৰোঁতে কথাটো কি হ'ল, মোবাইলটো বেলেগে ৰিচিভ কৰিছে বোলে। তাৰপৰা লগে ফোনটো কাটি দিলে বোলে। কাটি পিনি কথাটো কি হ'ল, মোবাইল লগে ছুইচ অফ। টিকেটৰ লগত খাই নাই কি কয়, এতিয়া কথাটো গ'ল ঘূৰি ফুৰা ল'ৰা, গম পাইছে নাই। তাৰ লগৰবিলাকৰ লগত কিবা হেৰি কৰি থকা এনেকৈ ঘূৰি ফুৰেতো য'ত ত'ত। বয়স 19 বছৰ। কিন্তু মানুহজনীয়ে এতিয়া স্পষ্টকৈ কৈছে 12টা বজাত ফোন কৰিছে, মই ফোন কৰিছোঁ, মই মোবাইলটো বেলেগে ৰিচিভ কৰিছে। তাৰপিছত কথাটো কি হ'ল, লগে ফোনটো কাটি দিছে, ছুইচ অফ বুলি কৈছে।